সকলোকে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু মৰম যাচিছোঁ দেই। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। এইটো দেখিছে খুবেই ধুনীয়া এটা চিম্পল হেণ্ড এম্ব্ৰইডাৰী ভিডিঅ' লৈ আনিছোঁ। যিহেতু বিহু বতৰ, আপোনালোকে সৰুকৈ ৰুমালত এনেদৰে কৰি দিব পাৰিব। তাৰ বাবে প্ৰথমতে মই ৰুমালখনত ধুনীয়াকৈ ফুলপাহ আঁকি লৈছোঁ। মই কলমে আঁকিছোঁ, আপোনালোকে পেঞ্চিলেও আঁকিব পাৰিব। মানে 5খনমান ৰুমালৰ অৰ্ডাৰ আছিল, কিন্তু গোটেইকেইটা ভিডিঅ' দিয়া নহ'ল। এইটো খুবেই ভাল লাগিলে, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি ইয়াতে সাঁচি থওঁ। প্ৰথমতে গোটেই ফুলপাহ কলমে মই ধুনীয়াকৈ ৰুমালখনত আঁকি লৈছোঁ। আঁকি লৈ আৰু এইফালে ধুনীয়াকৈ লিখি দিছোঁ ৰঙালী বিহুৰ শুভেচ্ছাৰে বুলি। ফুলপাহ কৰিবৰ কাৰণে মই এংকৰ গুলি লৈছোঁ। ইয়াতে দুটা কালাৰ লৈছোঁ, ৰঙা আৰু সেউজীয়া কালাৰৰ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। খুবেই সাধাৰণভাৱে এম্ব্ৰইডাৰীটো কৰিছোঁ। আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে মই এই জাপি ডিজাইনৰ ফুলপাহত ৰঙা কালাৰটোৱে কৰি লৈছোঁ। প্ৰথমতে এটা মাজতে গেপছ কৰি কিনি গোটেই ৰাউণ্ডটো ৰঙা কালাৰখিনি কৰি ল'ম, তাৰপিছত সেউজীয়া কালাৰটোৱে কৰি দিম। ৰঙা কালাৰে কৰা দুটা কৰি দেখুৱাইছোঁ, কাৰণ গোটেইখিনি কৰি দেখুৱাটো সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘল হৈ যাব। প্ৰথমতে ৰঙা কালাৰখিনি গোটেই ৰাউণ্ডটো কৰি লোৱা হৈ গ'ল। এতিয়া সেউজীয়া কালাৰখিনিয়ে কৰি দিম। ৰঙা আৰু সেউজীয়া কালাৰে গোটেই ৰাউণ্ডখিনি কৰি লোৱা হৈ গ'ল। এতিয়া মই মাজৰ এই গোলটো সেউজীয়া কালাৰে ৰাউণ্ডকৈ কৰি দিম। চিলাইটো একেবাৰে সহজভাৱে কৰিছোঁ, আৰু মাজৰে গোলটো চিলাই কৰি লোৱা হৈ গ'ল। আৰু এতিয়া মই এই ফুলপাহৰ পাতখিনি কৰি ল'ম। পাতখিনি এটা কৰা ভিডিঅ'টোহে দেখাইছোঁ, গোটেইখিনি কৰাটো নাই দেখুওৱা। এপাহ চাই ল'লে আপোনালোকে এইখিনি নিশ্চয় বুজি পাব। গোটেই পাতখিনি আৰু ঠাৰিখিনি সেউজীয়া কালাৰে কৰি লোৱা হৈ গ'ল। এতিয়া এই গামোচা ডিজাইন দিয়া সৰুকৈ পাৰিটোত মই এনেদৰে ৰঙা কালাৰে কৰি দিম। দুইখন গামোচাৰ ভিডিঅ'ত নাই দিয়া, এখন গামোচা কৰা চিলাই ভিডিঅ'খিনিহে মই দিছোঁ। মাজে মাজে অলপ কাটি দিছোঁ। গামোচাখনৰ দুইটা ছাইড কৰি হৈ গ'ল, আৰু এতিয়া এনেদৰে আগটোত মই ৰঙা কালাৰে চিলাই কৰি দিম। গামোচাখন দুইটা ছাইডে চিলাই কৰি লোৱা হৈ গ'ল, আৰু এতিয়া মই এই পাতখিনিৰ ওচৰত থকা সৰু সৰু ফুটকে যিখিনি কলমেৰে চিন্দিছিলোঁ তাতে এনেদৰে বেজীৰে ধুনীয়াকৈ চিলাই কৰি দিছোঁ।
জাপিটো ফুলপা আৰু দুইখন গামোচা চিলাই কৰি লোৱা হৈ গ'ল। খুবেই চিম্পলভাৱে চিলাইছোঁ। এতিয়া ইয়াতে যিটো লিখি লৈছিলোঁ ৰঙালী বিহুৰ শুভেচ্ছাৰে বুলি, তাতো এনেদৰে চিম্পলভাৱে চিলাই কৰি দিম। আৰু ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিব। নামৰ চিলাই কৰা এটা ভিডিঅ'হে দেখাইছোঁ, গোটেইখিনি দেখুওৱা নাই। এইটো যেনেদৰে ৰটো চিলাই কৰিছোঁ বাকীখিনিও সেই একেদৰে চিলাই কৰি দিছোঁ। আৰু নামখিনি চিলাই কৰি হোৱাৰ পিছত মই এনেদৰে ফিল লগাই দিছোঁ। ৰুমালখনৰ চাৰি চাইডটো প্ৰথমতে মুকুটাই চিলাই লৈছোঁ, চিলাই পিনি ওপৰে ওপৰে ফিলটো আকৌ এবাৰ চিলাই দিছোঁ। আৰু এয়া দেখিছে ফাইনেলি মোৰ ৰুমালখন চিলাই কৰি লোৱা হৈ গ'ল। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু পুনৰবাৰ নতুন এটা ভিডিঅ' লগ পাম। তেনেহ'লে আজিলৈ আহোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই।